ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে মিনহাজ টেক। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'টোৰ কাৰণ হ'ল আপোনালোকে ইমান ভিডিঅ' বনাই শ্বৰ্ট হওক বা ইউটিউব ভিডিঅ' হওক ভাইৰেল নহয়, তেনেহ'লে ভিডিঅ'টো ভাইৰেল কেনেকৈ কৰিব। এতিয়া এটা ট্ৰেণ্ড চলি আছে, ট্ৰেইনৰ ট্ৰেণ্ড। এই ট্ৰেণ্ডত যদি ভিডিঅ' বনাই 2-এটা বা 3টা ভিডিঅ' বনালে ভাইৰেল হৈ যাব পাৰে। এয়া চাওক, আমাৰ ডিম্পুদায়ো এনেকুৱা ছেইম ট্ৰেইনৰ ভিডিঅ' বনাইছে। এয়া চাওক, ট্ৰেইনৰ ভিডিঅ' বনাইছে। কিবা এটা মানে আপুনি আপোনাৰ নিজ অলপ ব্ৰেইন লগাই ট্ৰেইনৰ ভিডিঅ' এটা বনাই দিব। যেনেকৈ মই এতিয়া টেক ভিডিঅ' বনাই আছোঁ ট্ৰেইনৰ ওপৰত। এয়া চাওক, যিমানকেইটা নিউজ আছে সকলোকেইটা ট্ৰেইন। এয়া চাওক, ট্ৰেইন এক্সিডেণ্ট। এয়া চাওক ট্ৰেইন। আৰু এয়া চাওক, যিকেইটা মানে ভিডিঅ' বনাইছে ট্ৰেইনৰ ওপৰত ভিডিঅ' বনাইছে, এয়া চাওক 1.9 মিলিয়ন ভিউজ হৈ আছে। এয়া চাওক 69 মিলিয়ন ভিউজ। আৰু মই দেখুৱাই আছোঁ, ট্ৰেইনৰ ওপৰত ভিডিঅ' বনাইছে। এয়া আৰু এটা ভিডিঅ' ট্ৰেইনৰ ওপৰত, অলপ লোডিং হৈ আছে।